নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। শিক্ষাৰ 10 ভাগৰ 9 ভাগ হৈছে অনুপ্ৰেৰণা। আনাতোল ফ্ৰাংক। সৃষ্টিশীল অভিব্যক্তি আৰু জ্ঞানৰ মাজত আনন্দ জগাই তুলিব পৰাটো শিক্ষকৰ সৰ্বোত্তম কলা। এলবাৰ্ট আইনষ্টাইন। যদি এখন দেশ দুৰ্নীতিমুক্ত আৰু সুন্দৰ মনৰ জাতি হৈ উঠিব লাগে তেন্তে মই দৃঢ়ভাৱে অনুভৱ কৰোঁ যে সমাজত 3জন মূল সদস্য আছে যিয়ে এটা পৰিৱৰ্তন সাধিব পাৰে। তেওঁলোক হ'ল পিতৃ, মাতৃ আৰু শিক্ষক। APJ আব্দুল কালাম। জীৱনৰ বাবে মই মোৰ পিতৃৰ ওচৰত ঋণী, কিন্তু ভালকৈ জীয়াই থকাৰ বাবেও মোৰ শিক্ষকৰ ওচৰত ঋণী। আলেকজেণ্ডাৰ দ্য গ্ৰেট। মই ভৱিষ্যতক স্পৰ্শ কৰোঁ কাৰণ মই শিকাওঁ। ক্ৰিষ্টা মেকঅলিভ। শিক্ষণ হৈছে আশাবাদৰ আটাইতকৈ মহানতম কৰ্ম। কলিন উইলকক্স। এটি সুশিক্ষিত মনত সদায় উত্তৰতকৈ প্ৰশ্ন বেছি থাকে। হেলেন কেলাৰ। 1000 দিনৰ নেৰানেপেৰা অধ্যয়নতকৈ এজন মহান শিক্ষকৰ লগত এদিন কটোৱাটো শ্ৰেষ্ঠ। জাপানী হিতোপদেশ। আপুনি যে এজন ভাল শিক্ষক হ'বৰ বাবে চিন্তা কৰে তাৰ অৰ্থ হ'ল আপুনি ইতিমধ্যে এজন ভাল শিক্ষক। জুডি পিকোল্ড। শিক্ষকসকলে চক পেন্সিল আৰু প্ৰত্যাহ্বানৰ সঠিক মিশ্ৰণেৰে জীৱন সলনি কৰিব পাৰে। জয়ছ মেয়াৰ। আজিলৈ ধন্যবাদ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।